সকলোকে আদৰণি জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল ট্ৰিক্সলৈ স্বাগতম। আজি মই কথা পাতিম কি ডিজিটেল কাৰেন্সিনো কি, ডিজিটেল কাৰেন্সি বা ক্ৰিপ্টো কাৰেন্সি যিটো নতুন অৰ্থ ব্যৱস্থা আহি আছে সেইটোনো কি। ঠিক আছে, যদি আমি ডিজিটেল কাৰেন্সিৰ বিষয়ে জানিব লাগে তেতিয়াহ'লে অকণমান আগুৱাই যাব লাগিব। যেতিয়া আমাৰ মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন নাছিলে তেতিয়া আমি পোনপ্ৰথমে বিনিময় কৰিছিলোঁ কি কাৰোবাৰ ধানখিনি আনিলোঁ, আমি ছাগলীটো দিলোঁ, তাৰপিছত তেনেকৈ চলি থাকিলে। তাৰপিছত আহিল ৰজা মহাৰজাৰ দিনত কি হ'ল কি সোণ ৰূপৰ মুদ্ৰা চলিল, তেনেকৈ আহিল চৰকাৰ আহিল। তাৰপিছত চৰকাৰৰ দিনত কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল আৰু এতিয়ালৈকে কাগজী মুদ্ৰা চলি আহিছে। গতিকে এতিয়া বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা নতুন অৰ্থ ব্যৱস্থা আহিছে যাক কয় ডিজিটেল কাৰেন্সি বা ক্ৰিপ্টো কাৰেন্সি। এই বিষয়ে আজি অকণমান ক'বলৈ গৈ আছোঁ। এইটো মই যিমান কম সময়ত পাৰোঁ এইটো ভিডিঅ' বনাইছোঁ। ঠিক আছে, ডিজিট মানে হ'ল সংখ্যা বা কোড কিছুমান আৰু কাৰেন্সি মানে হ'ল প্ৰচলিত মুদ্ৰা। তেতিয়া আমি বুজিব লাগিব যে কম্পিউটাৰিক কোডৰ সহায়ত প্ৰচলিত মুদ্ৰা কিছুমান। বৰ্তমান সময়ত বহুতো ডিজিটেল কাৰেন্সি মাৰ্কেটলৈ আহিছে, যেনে বিটকইন, প্লেটিন কইন, ETC কইন, লাইট কইন ইত্যাদি বহুতো কাৰেন্সি আহিছে। গতিকে আজি মই এই বিষয়ে অকণমান ক'বলৈ গৈ আছোঁ। ডিজিটেল কাৰেন্সিনো কি, কেনেকুৱা হয়? ডিজিটেল কাৰেন্সি একচুৱেলি কি শাৰীৰিক ৰূপ নাই, ইয়াক চুব নোৱাৰি। ই পূৰ্ণ বৈদ্যুতিক মাধ্যম আৰু ইণ্টাৰনেটৰ লগত জড়িত হয়। যদি আপুনি ইয়াক চুব নোৱাৰে বা টাচ কৰিব নোৱাৰে বা চুব নোৱাৰে তেনেহ'লে ইয়াক আপুনি ইণ্টাৰনেটৰ সহায়ত গতিবিধি, ইয়াৰ দাম, দৰ, ভেলু, ৰেট আপুনি গোটেইখিনি জানি ল'ব পাৰে আপুনি কিছু কম সময়ৰ ভিতৰতে। ডিজিটেল কাৰেন্সিৰ গতিবিধি আপুনি জানিব পাৰিব। বৰ্তমান সময়ত এই কাৰেন্সিৰ লগত বেংক আৰু চৰকাৰৰ কোনো যোগ বা মিলন হোৱা নাই। বৰ্তমান বহু দেশৰ চৰকাৰে একচুৱেলি আমাৰ ভাৰত চৰকাৰেও ডিজিটেল কাৰেন্সিক বৈধ বা অবৈধ বুলি ঘোষণা কৰা নাই। লিগেল আৰু ইলিগেল এই ন্যায়সংগত কোনো একো যুক্তি দিয়া নাই, একো কমেণ্ট কৰা নাই। বৰ্তমান ডিজিটেল কাৰেন্সি চলি আছে, এইটো অনলাইনৰ দ্বাৰা চলি আছে একচুৱেলি। ঠিক আছে, বৰ্তমান আমি যদি চাবলৈ যাওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিটকইন যিটো ডিজিটেল কাৰেন্সি, সেইটো বিটকইনটো বহুত পপুলাৰ হৈছে আৰু যিবিলাক ডাঙৰ ডাঙৰ কোম্পানীৰ মেনেজাৰ আছে, ডাইৰেক্টৰ আছে বা কোম্পানীৰ যিবিলাক ডিলিং হয় তেওঁলোকে ডিজিটেল কাৰেন্সিৰ দ্বাৰা কৰি আছে। ডিজিটেল কাৰেন্সিৰ দ্বাৰা কৰিলে লাভ কি হয় কি তেওঁলোকৰ কম সময়ত হয়, ক্ষিপ্ৰতম, টেক্স ফ্ৰী আৰু আপোনাৰ যিটো সুৰক্ষাৰ প্ৰণালীটো বহুত উন্নত হয়। বৰ্তমান ডিজিটেল কাৰেন্সিৰ ওপৰত যথোপযুক্ত গৱেষণা চলি আছে। ডিজিটেল কাৰেন্সি বৰ্তমান সময়ত ভাৰত আৰু বহু দেশে ইয়াক আইনী বা বেআইনীভাৱে একো কমপ্লেইন বা একচুৱেলি একো কমেণ্ট কৰা নাই। মই এইটো কৈছোঁ আগতে। বিটকইন ঠিক আছে, আপুনি যদি ইণ্টাৰনেশ্যনেল কাৰেন্সি ইণ্টাৰনেশ্যনেল ডিজিটেল কাৰেন্সি একচুৱেলি ক্ৰিপ্টো কাৰেন্সিৰ ওপৰত যদি আপুনি চকু ফুৰাই ইণ্টাৰনেশ্যনেল মাৰ্কেটত, আন্তঃৰাষ্ট্ৰীয় বজাৰত, তেতিয়াহ'লে বিটকইনটো আপুনি বেছি পপুলাৰ, বিটকইনৰ বিষয়ে বেছিকৈ পাব। বিটকইন কাৰেন্সিটো জনপ্ৰিয় আটাইতকৈ বেছি। বিটকইনৰ উদ্ভাৱক আছিল এজন জাৰ্মানী প্ৰগ্ৰেমাৰ, তেওঁৰ নাম আছিল সতোশি নাগামোটো, দ্য ফাউণ্ডাৰ অফ বিটকইন। আজিৰ দিনত বিটকইনৰ মূল্য বহুত। যদি আপুনি আজিৰ দিনত এটা বিটকইন কিনিব লাগে তেতিয়াহ'লে আপুনি লাখৰ ওপৰত ভৰিব লাগিব। নতুনকৈ আৰু এটি কাৰেন্সি আহিছে যাৰ নাম হৈছে প্লেটিন কইন। প্লেটিন কইন যদিও প্লেটিন কইন বেছি পপুলাৰ হোৱা নাই, দেন ই 120খন দেশত নিজৰ সফলতাৰ শুভাৰম্ভণি কৰিছে আৰু গুৱাহাটীৰ গণেশগুৰিত কেইজনমান ইচ্ছুক ব্যক্তিয়ে সফলভাৱে অৱতৰণ আনি অফিচ স্থাপন কৰিছে। গুজৰাটৰ পৰা সফলভাৱে লিংক এটা আনিছে। আগন্তুক দিনত প্লেটিন কইনত আপোনাৰ অৰ্থগত দিশটো বহুত উন্নত কৰিব ই। প্ৰথমতে বিটকইনৰ দামটো একদম কম আছিলে। বিটকইন যেতিয়া ষ্টাৰ্ট হৈছিলে 2009 তেতিয়া দামটো কম আছিলে, লাহে লাহে ইয়াৰ ভেলুটো হাই হ'ল। এতিয়া প্লেটিন কইন আহিছে, প্লেটিন কইনৰ দামটো বহুত ল', মিনিমাম 4800ৰ পৰা আপুনি পেকেজ ষ্টাৰ্ট কৰিব পাৰে। ইয়াত 33টা কইন পাব। ই বৰ্তমান নতুন অৱস্থাত আছে আৰু ইয়াৰ গ্ৰ'য়িং লাহে লাহে হৈ আছে। এতিয়া বৰ্তমান মাৰ্কেটত প্লেটিন কইন আহিছেহে আৰু ইয়াৰ দামটো ভেলুটো কম। যদি পিছলৈকে আপুনি প্লেটিন কইন কিনিব যায় তেতিয়াহ'লে আপুনি বহুত দাম ভৰিব লাগিব।
আপুনি এতিয়া 4,800 টকা দি পেলাই প্লেটিন কইন কিনিব পাৰিব পাৰি পেলাই সেইকেইটা আপুনি থৈ দিয়ক আৰু কিছু বছৰ পাছত চাওক যে সেই প্লেটিন কইনৰ ভেলু 1 লাখলৈকে গৈছে 1 লাখ 2 লাখ ইনক্ৰিজিং লাহে লাহে বাঢ়ি থাকিব চ' আজি মই এইটো ভিডিঅ' প্ৰথম বনালোঁ চ' কেনেকুৱা হৈছে নাজানো বাৰু আপোনালোকে তলত কমেণ্ট কৰিব কমেণ্ট কৰিলে ভাল পাম মই ভাল লাগিব চ' নেক্সট টাইম মই প্লেটিন কইনৰ বিষয়ে প্লেটিন কইনেনো কেনেকৈ পইচা দিয়ে হাউ টু আৰ্ণ এবাউট ডেট আমি প্লেটিন কইনৰ বিষয়ে এটা মই স্পেচিয়েল ভিডিঅ' বনাম চ' আজি মই এইটোৱে বুজাবলৈ চেষ্টা কৰিলোঁ যে এইটো নতুন যিটো অৰ্থব্যৱস্থাত আমাৰ ক্ৰিপ্ট' কাৰেঞ্চি ডিজিটেল কাৰেঞ্চি চ' ডিজিটেল কাৰেঞ্চিৰ বহুত সুবিধা আছে ডিজিটেল কাৰেঞ্চি কেনেকৈ উদ্ভৱ হ'ল কেনেকৈ আহিলে মই বহুত শ্বৰ্ট টাইমত বুজাই দিছোঁ শ্বৰ্ট সময়ত কম সময়ত আৰু ঠিক আছে আশা কৰিছোঁ আপোনালোকে ভাল পাব এইটো মোৰ নতুন ইউটিউব চেনেল হয় আৰু একচুৱেলি আজি প্ৰথম ভিডিঅ' চ' বহুত ভুল হ'ব পাৰে ক্ষমা কৰি দিয়ে যেন আৰু তলত কমেণ্ট কৰিলে মই বহুত সুখী হ'ম দেন মই নেক্সট প্লেটিন কইনৰ ওপৰত এটা স্পেচিয়েল ভিডিঅ' বনাইছোঁ আপোনাৰ কাৰণে চ' চি ইউ লেটাৰ বাই